আধা হৈ দিব দিয়া আৰম্ভ কৰিছে দেই বনাই থকা মানুহজনীকো দেখাব লাগিব নহয় ন গাহৰি দেই এয়া গাহৰি আৰু ব্ৰইলাৰ ফ্ৰাই হৈছে তাৰপাছত মাছ ফ্ৰাই হৈছে পনীৰ তাৰপাছত বাটাৰ পনীৰ এই কিহৰ কাৰণে হৈছে সেইটো কৈ দিয়ক আকৌ এয়া আমাৰ ভাইটি ফেমিলি ছেকেণ্ড মেৰেজ এনিভাৰ্চাৰী উপলক্ষে সৰু সুৰাকে আমি খানা আয়োজন কৰিছোঁ বৰ্তমান এজন দুজনকৈ ৰাইজ আহি উপস্থিত হৈছেহি আমাৰ খানাও আধা আধি প্ৰায় হৈছে আৰু যেন পালাহি এয়া আমাৰ বাইদেউজনী আজিকালি ড্ৰেছ ৰয়েল হ'ল আজি ৰয়েল ড্ৰেছতে থাকিলোঁ মই কাৰণ আজি বজাৰলৈ গ'লোঁ ভাইটি লগত বজাৰৰ পৰা মানে বাহিৰে বাহিৰে আহিলোঁ আৰু ড্ৰেছটো মানে সলনি কৰা নহ'লে আৰু বাইদেউ কি চবেই অসমীয়া সাজত আছে আৰু মই একদম মাৰোৱাৰী সাজত আছে পাঞ্জাবী সাজত আছে এয়া হৈছে ব্ৰইলাৰ পুখুৰী এইটো মানে টনিকৰ লগত চলিব এয়া ব্ৰইলাৰ সৰু সৰুকে টুকুৰ টুকুৰকে ব্ৰইলাৰ ফ্ৰাই হৈছে ডাঙৰ ডাঙৰকে এনেকৈ পিঁয়াজ দি দিছে